আগত না মোবাইল খাত ও হে বন্ধু হ্যাপি হোলি মানে আমাৰ বৰপেটাত হোলি চলি আছে। তো আজি আপোনালোকক দেখুৱাম যে হোলি। তো আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা এণ্ডিংলৈকে চাব। তো এতিয়া আমি যাম বৰপেটাত আৰু মই এতিয়া আছোঁ জনিয়া টু বৰপেটা হাইৱেৰ ওপৰত থিয় হৈ আৰু আজি যাম বাইক লৈ। তো বাছ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিয়ক, অলপ স্কিপ নকৰাকৈ। আৰু জানি আমাৰ বৰপেটাত মানে বিখ্যাত মানে হোলি হয়। তো চাই দিয়ক ভিডিঅ'টো। হেলমেট মাৰি লৈছোঁ, গৈ আছোঁ বৰপেটাত। আগত না মোবাইল খাত ও অৱস্থা বেয়া, বৰপেটা পোৱাৰ আগতে মানে অৱস্থা বেয়া। পুৰা অলপ দি দিওঁ পুৰা চাইছে ও কাণত সোমাই গৈছে। আজি হ'বই মানে আজি হ'বই পুৰা মানে খাতাৰনাক আমাৰ বৰপেটাত। দাদাৰ লগত লগ কৰি গ'লো, বহুত ভাল লাগিছে দাদা আপোনাৰ লগত লগ কৰি। তো পুৰা মানে চাইছে এয়া মানে বৰপেটা। এই ছাবস্ক্ৰাইবাৰ লগ পাই গ'লো, ভাল লাগিছে। আজি আমাৰ বৰপেটাৰ আজি মেইন হেপী হোলি। তো হেপী হোলি। আৰু দাদাক মানে চিনি পাইছেনে আপোনালোকে? যদি চিনি পোৱা নাই ডেছক্ৰিপশ্যন লিংকটো আছে, একদম চাওক, একদম য'তে ত'তে মানে হোলি আৰু ভাল লাগে আৰু এনেকুৱা হ'লে ধৰকচোন বছৰত এবাৰ আহে, ভাল লাগে আৰু আজি মানে ভাকো সেইকাৰণে বেছি ভাল লাগে। চাওক কাপোৰৰ অৱস্থা বেয়া, চুলিৰ অৱস্থা বেয়া, সকলো বেয়া হ'লে আৰু ভাল লাগে আৰু পৰম্পৰাগত চলি আহি আছে। হৈছে মানে শৰীৰৰ অৱস্থা। বন্ধুসকল এই দুটা ল'ৰাই মানে গোটেইকেইটা ছোৱালীক মানে দৌৰাই আছে। চাওক কেনেকৈ মানে ফাকু মাৰি দিলে শৰীৰত। ঠাণ্ডা লাগি গৈছে মানে পুৰা মানে ধৰকচোন সকলো কাপোৰ চাপোৰ পুৰা মানে পানী হৈ গৈছে। আৰু এটা কথা মানে পানীবিলাক ফ্ৰিজ কৰি তাৰপিছত মানে মাৰি আছে, তথাপিও ভাল লাগি আছে আমাৰ। তো ফাইনেলি বহুত হোলি খাই বন্ধুসকল চাওক, এটা নজনা কথা আপোনালোকক কৈ দিওঁ। হোলীটো হয় বসন্ত ঋতুৰ আগে মানে যি বসন্ত ঋতু বহাগ। তো এনেকুৱাকৈ মানা হয় যে এই ফাকুটো যে দিয়ে, অৰিজিনেল যিটো ফাকুত যিটো কেমিকেল থাকে সেইটো মানে বসন্ত বেমাৰৰ পৰা আমাৰ শৰীৰটো, আমাৰ স্কিনটো, আমাৰ গাটো মানে বচোৱায়। কিন্তু আজিকালি বহুত ধৰণৰ ৰং ওলাই গৈছে, যেনেকৈ ধৰকচোন চিলভাৰ টিলভাৰ যেনেকৈ মুখত মানে মাৰি দিয়ে। এইবিলাক কিন্তু স্কিনৰ কাৰণে বেয়া, এইবিলাক কিন্তু ভাল নহয়। বন্ধুসকল এক বছৰ আগত মানে হোলীটো হৈছিল, কিন্তু এক বছৰৰ ভিতৰত আমি একো কৰিব পৰা নাই। যেনেকৈ ধৰকচোন কোভিড আহি মানে সকলো মানে বেজাল কৰি দিলে। এক নম্বৰত ঈদ খাব পৰা নাই, তাৰপিছত ৰাস খাব পৰা নাই, জানে আমাৰ হাউলীৰ মানে বিখ্যাত ৰাস হয়। তাৰপিছত দুৰ্গা পূজা, কালী পূজা, এনেকৈ মানে বহুত পূজা খাব পৰা নাই। তো আজি মানে এক বছৰ পিছত মানে আকৌ মানে আমাৰ হোলীটো পাইছোঁ। আজি আমাৰ বৰপেটাৰ হোলী মানে এনেকুৱা অসম বিখ্যাত, পৃথিৱী বিখ্যাত ক'লেও মানে ভুল নহয় আৰু এনেকুৱা বিখ্যাত হোলী। বন্ধুসকল ফাইনেলি আমি আহি বৰপেটা সত্ৰ পাই গ'লোঁ। আৰু এইটো সত্ৰত মানে অসম বিখ্যাত, ভাৰত বিখ্যাত, পৃথিৱী বিখ্যাত হোলী হয়। আৰু এয়াই বৰপেটাৰ হোলী। বন্ধুসকল হোলী যিদিনা আৰম্ভণি 1 লাখ মান মানুহ সত্ৰৰ পৰা মানে ৰেলী কৰে 1 কিলোমিটাৰমান ঠাই, তেনেহ'লে ধাৰণা কৰক যে কিমান মানুহ হয় আমাৰ বৰপেটাৰ হোলীত। বন্ধুসকল এইটো হ'ল সত্ৰৰ বাহিৰৰ অৱস্থা, মানুহ কিমান চাইছে আৰু ভিতৰত কিমান মানুহ হ'ব অলপ কল্পনা কৰি কমেণ্ট এটা মাৰি দিয়ক। এইকেইটাৰ হাততে খালি এটা বস্তুৱে আছে, এইটো হ'ল মোবাইল। একদম সকলোৰ হাততে খালি মোবাইল মানে চেল্ফি লোৱাত ব্যস্ত। এই চব পিছত মানে ছোৱালীকেইটাই চেল্ফি লৈ আছে, পুৰা মানে ফটো লোৱাত ব্যস্ত, সকলোৱে ব্যস্ত চাইছে। ধৰকচোন আগৰ দিনত এইবিলাক মানে ঝামেলা নাছিল, মানে ফটো চটো নাছিল। বন্ধুসকল আজি যদি আপোনালোকে নতুন কাপোৰ চাপোৰ পিন্ধি আহে, তেনেহ'লে আপোনাৰ কাপোৰ একদম অৱস্থা বেয়া হৈ যাব। মানে বৰপেটাৰ আপুনি যিকোনো গলিত যাব, আপোনাক মানে ফাগু মাৰি দিব। যিকোনো গলিত গ'লেই হ'ল, আপোনাক ফাগু মাৰি দিব। আপোনালোকক ইয়াত এটা বস্তু দেখুৱাওঁ, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আহিছে, চাইছে না? এই চাওক নৰেন্দ্ৰ মোদী আহিছে এইটো হোলীত আমাৰ বৰপেটাত। আৰু ইয়াত মানে কিবা কিবি বিক্ৰী হৈ আছে, এইবিলাক আপোনালোকক দেখাই দিওঁ। পুৰা চাওক, পুৰা মানে কণী চণী সকলোৱে বিক্ৰী কৰি আছে। আৰু এইবিলাক মানে ইয়াত মানে ভাৰতী পুষ্কালয়। চাওক সকলোৱে বিন্দাছ গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি আছে, কিন্তু মোৰ গাৰ্লফ্ৰেণ্ড বিটুত আছে। বিটুত যদি এতিয়ালৈকে আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যন লিংকটো আছে। হোলীৰ ট্ৰেডিশ্যনেল ফুড, আৰু ইয়াত কি লিখা আছে চাওক, COVID-19 ফ্ৰী ফুড। তো অলপ মানে খাই যাওঁ আৰু গৰম আলু ভাজা, গৰম ৰাঙা ডিমা।
ভাঙা ডিমা বহুত ধুনীয়া তো খাব লাগব আৰু কিমানকে জৰা 20 ধৰা বে দি দিয়ক অলপ মানে ভোক লাগছে নোখোৱা মানে খাদ্য মানে কোনো জৰা নাই এইবিলাকৰ মাজত পুৰা মানে আহি গ'ল তে মানে মাৰিব লাগে বন্ধুসকল হোলীত মানে ৰঙা ডিমাটো মেইন আৰু জিলাপিটো থাকিবই লগতে এইটো জানে আপোনালোকে কেছে লাগ ৰা ইয়াস বঢ়িয়া আৰু ইয়াত মানে ভাওনা চানা হৈ আছে পুৰা মানে হোলী মাৰি আছে ঢোল চুল সকলো বজাই আছে চাওক বন্ধুসকল অলপ আগতে মোৰ অৱস্থা আপোনালোকে ঠিকেই দেখিছিল কিন্তু বৰ্তমান মোৰ অৱস্থা এবাৰ আপোনালোকে চাই লওক যে কেনেকুৱা অৱস্থাত আছোঁ মই এয়া মানে মই চাইছে কেনেকুৱা হৈ গৈছে মোৰ অৱস্থা বন্ধুসকল এতিয়া যাব লাগে ঘৰত মানে ঘৰত যাব লাগে মানে বৰষুণ আহিব সেইকাৰণে মানে বন্ধুসকল বাইকখন ইয়াত থৈ মই মানে তালে তালে খোজকাঢ়ি এইকেইটাৰ লগত মানে গুচি গৈ আছিলোঁ মোৰ গাড়ীখন যে ইয়াত আছে মই গমেই পোৱা নাই মোৰ মানে মনতে নাছিল তো বাইকখন লৈ এতিয়া মানে ঘৰত যাব লাগে সোনকালে পূৰা মানে ধুমুহা আহি আছে কিমান মানুহ হৈছে চাইছে এইটো মানে গেট আৰু ইয়াত লিখা আছে আহক আমি সকলোৱে মিলি এখন দুৰ্ঘটনামুক্ত সমাজ গঢ়ো বেটাই পুৰা গাড়ীৰ ভিতৰৰ পৰা মানে স্প্ৰে কৰি আছে পুৰা জোচত আছে বেটাই আজি ভিতৰেদি আহিলোঁ ভিতৰেদি অহাৰ অৱস্থা এনেকা যদি এনেকা ৰাস্তাদি আহিলে হয় তেনেহ'লে অৱস্থা অলপ ভাল থাকিলে হয় কিন্তু আজি নাথাকে অৱস্থা আজি বেয়াই হ'ব আপুনি যিমানেই ধৰকচোন আপোনাৰ অৱস্থাটো ভাল ৰাখিবৰ চেষ্টা কৰে তথাপিও নাথাকে আজি অলপ বেয়াই হ'ব আৰু মানে আজি বেয়া হ'লেও ভাল লাগে বৰপেটা টাউন দিছ ইজ বৰপেটা টাউন চাওক একদম মানে ঘৰৰ মানে বিল্ডিঙৰ পৰা মানে মাৰি আছে খাই চাওক কেনেকা ইয়াত মানে কেনেকা মানে ৰঙা ৰঙা কৰি পেলাইছে সুন্দৰ আমাৰ বৰপেটা হোলী একদম সুন্দৰ সুন্দৰ ধুনীয়া আৰু অসমৰ ভিতৰত ডাঙৰ হোলী ডাঙৰ হোলী অসমৰ ভাৰতবৰ্ষ বুলি ক'লে ভুল নহয় ভুল নহয় ভুল নহয় আৰু ঠিক আছে তুমি তোমাৰ কেনে লাগিছে মোৰ বহুত ধুনীয়া লাগিছে আৰু বহুত ভাল লাগিছে ভাল লাগিছে আহিবা আহিবা আৰু প্ৰতি বছৰ আহিবা মানুহৰ মৰমটো বেছি ভাল সকলোৱে আমাৰ সুন্দৰ বৰপেটাৰ মানুহ আমি সকলোৱে সমান মৰমটো বেছি ভাল লাগিছে। আমাৰ ইয়াতে কোনো জাতি ভেদ নাই সুন্দৰভাৱে আমি হোলী খেলিছোঁ বাছ সুন্দৰ সেইটোৱে দাদাৰ লগত লগ হ'লোঁ ঠিক আছে আকৌ লগ পাম আকৌ নিশ্চয় বন্ধুসকল ভিডিঅ'টো কেনেকৈ পালে কমেণ্ট এটা মাৰি দিয়ক তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আজিৰ ভিডিঅ' এইখিনিতে ইয়াৰ পিছত আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে